নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে পটল কাৰী দৈ আৰু বেচনৰ সৈতে। এতিয়া মই পটলখিনি অলপমান ভাজি ল'ম, মানে একেবাৰে অলপমান ভাজিম। আৰু এতিয়া ইয়াতে দিম মই হালধি, আৰু মই তেলতে অলপমান নিমখ দি লৈছিলোঁ। পটলখিনি আধা ফ্ৰাই কৰিব লাগিব, গোটেই বহুত ফ্ৰাই কৰিব নালাগে। আৰু মোৰ আধা ফ্ৰাই হৈ গৈছে, মই এনেকৈ পটলখিনি অলপ উলিয়াই লৈছোঁ। আৰু এতিয়া মই কেৰাহীখনত আকৌ অলপ তেল দি লৈছোঁ। তাতে দিছোঁ মই অলপমান পাঁচফোৰণ, দুখিলা তেজপাত, লগতে অলপমান পিঁয়াজ, আৰু এইখিনি মই এনেকৈ ভাজি ল'ম। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে দি দিছোঁ বিলাহী আৰু এটা জলকীয়া, আৰু এনেদৰে এইখিনি অলপমান সময় ভাজি থাকিম। এইখিনি এনেকৈ ভজা হোৱাৰ পিছত মই ইয়াতে দিছোঁ আদা, নহৰু আৰু জিৰাৰ পেষ্ট অলপ। এতিয়া দিছোঁ মই ইয়াতে হালধি আৰু জলকীয়াৰ গুড়ি অলপ। এতিয়া এনেদৰে এইখিনি অলপ সময় ভাজি থাকিম। এইখিনি ভজা হোৱাৰ পিছত মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ। এইখিনি প্ৰায় ভাজি হৈছেই। ইয়াতে মই লৈছোঁ অলপমান বেচন, আৰু পানীৰ সৈতে এইখিনি ভালকৈ মিহলি কৰি ল'ম। আৰু মিহলি কৰি থোৱা বেচনখিনি এতিয়া মই ইয়াতে দি দিম। এতিয়া এইখিনি মই ভালকৈ লৰাই থাকিম। আৰু প্ৰায় 1 মিনিটমান এনেকৈ ভজাৰ পিছত মই ইয়াতে দিছোঁ অলপমান দৈ। এনেদৰে দৈখিনি গোটেই মিশ্ৰণ কৰি ল'ম। তাৰপিছত ইয়াতে মই অলপমান দিছোঁ চেনি, আৰু এনেদৰে এইখিনি লৰাই থাকিম। কিছু সময় এনেকৈ ভজাৰ পিছত এইখিনি এনেকৈ ৰঙচুৱা হ'ব। তাৰপিছত ইয়াতে মই দিছোঁ পানী। অলপমান পানী দিয়াৰ পিছত পুনৰ এইখিনি মই অলপমান উতলিবলৈ দিম। এনেদৰে অলপ সময় উতলাৰ পিছত ইয়াতে মই দি দিছোঁ পটলৰ টুকুৰাকেইটা। পুনৰবাৰ ইয়াতে অলপমান পানী দি মই আকৌ উতলিবলৈ দিছোঁ। তাৰপিছত মই ইয়াতে দিছোঁ গৰম মছলা পাউডাৰ। আৰু এতিয়া আমাৰ পটল কাৰী ৰেডি হৈ গৈছে। এনেদৰে পটলৰ কাৰী খাই খুব ভাল লাগে, আপোনালোকেও এবাৰ খাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট কৰিব নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।